বুঢ়া মানুহ কম কি ইমান ভাবি আছে ন নাই অ কিনো ভাবিবানো এনেই বিজনেছৰ কথাই ভাবি আছো আৰু হাই নহয় দাদা বিজনেছ কেনেকুৱা চলিছে বিজনেছ নে বিজনেছ বা মজা চলি আছে হয় নেকি আমি কঁঠালৰ বিজনেছ কৰিছিলো নহয় তাতো আমি 60 টকা মান লাভ পালো বাৰু হয় নেকি ঠিকে আছে দে এটুপ এটুপ পানীহে সাগৰ পাব আজি পিছে বেপাৰলৈ ওলাই নাযাওঁ নেকি যাম ৰ'বা এতিয়া অনলাইন ক্লাছ কৰি হৈছেহে মোৰ আজি পিছে কি বিকিবিগে জানো আজি কি বিকাকে হয় ৰাজু আহিলেহে হ'ব ৰাজুৰ লগতে গাঁৱলৈ ওলাই যাব লাগিব কাৰ ঘৰত আলু কচু আছে তাকে চাবগে লাগিব ঠিক আছে দে তেতিয়াহ'লে মই তোলে কিবা এটা খাবলৈ ব্যৱস্থা কৰোঁগে এতিয়া একো নাখাওঁ দেই বেপাৰৰ পৰা আহি পিনিহে খামহি তুমি বনাই থোৱাগে বাৰু কি বনোৱা তই ইমান ডাঙৰ বেপাৰী নেনো খানা খাবলৈ সময় নাই নে নহয় অ এইকেইদিন মোৰ পেটৰ কণ্ডিশ্যন একেবাৰে বেয়া যদি খানা খাই যাওঁ বাটতে 2 নম্বৰটো লাগে তেতিয়া কি হ'ব দে তেতিয়াহ'লে মই বনাই থওঁ আহি পিনিয়ে খাবি বনোৱাগে যোৱা ময়ো সেই বাটলৈকে ওলাই যাওঁ ৰাজু আহিছে নেকি চাওঁগে যা যা বগাইটো যেন ইমান দেৰিলৈকে বাটলৈ ওলাই অহা নাই ই নাযাবই নেকি ঐ বগাই বগাই ঐ মই আহিল নহয় ওলাই ঐ বগাই আকৌ ঐ ৰহ গৈছো একদম কাউৰী বাহত জুই লগা কম চিঞলি যেন তই মই বোলো আকৌ শুনি পোৱাই নাই নেকি সেইকাৰণে দুবাৰমান চিঞৰিছো জুয়ে দে ভালে হ'ল দে মই এনেও ভাবিছিলো বাটলৈ ওলাই আহিম বুলি দেখিছ মই ভাল কামেই কওঁ বেয়া কাম নকওঁ নহয় হ'ব দে আজি পিছে কি বিকিবিগে ন আজি কি বিকিবিগে বাৰু বল নহ'লে আজি ভুলাই বোৱা ঘৰলৈকে যাওঁ সিহঁতৰ ঘৰতে নাৰিকল আছে নহয় নাৰিকলকে বিকি দিওঁগে আজি তইতো পুৰা 1 নম্বৰ চিন্তা কৰিছ দেই এনেও এইকেইদিন গৰম বতৰত মানুহে নাৰিকলৰ পানী খায় বল নাৰিকলকে বিকি দিওঁগে আজি বল বুঢ়াই বা এতিয়া দিয়ে নে নিদিয়ে দিব কিয় নিদিব এতিয়া লকডাউন বতৰত মানুহক চবকে পইচা দৰকাৰ হৈছে বল তেতিয়াহ'লে সোনকালে গৈ আহোঁগে বল ঐ ৰাজু বুঢ়াক মাত তই মাতিব পাৰচোন মোক যেন কৈছ আকৌ এই নহয় তোমাকতো অকমান হেভি এই বুঢ়া মানুহ যেন তই মাতিলে ধুনীয়াকে শুনিবগে আৰু মাতিছো তেতিয়াহ'লে ঐ ভোলা বুঢ়া ঐ কি বুলি মাতিছ দিবহি আকৌ বুঢ়াই আহি মেলি লাখুটিয়ে গৰমত কি মাতিছো গমেই পোৱা নাই ভোলাই ককা এই ঘৰত আছে নে নাই কি হলো তহঁতৰ ইমান চিঞৰি আছ যেন ককা কেনেকুৱা ভালে আছে নে ভালে আছো নে কেনেকে আছো দেখা নাই নেকি তই দেখা নাই তই ককা ইমান বুঢ়া হ'ল যদি ষোল্ল-বছৰীয়া সফল ডেকা নিচিনা হৈ আছে ইমান ডেকা মানুহ বেমাৰ আজাৰ হ'ব নেকি এইটো একোডাল নেজানে ককা বাদ দিয়কচোন সেইবোৰ আপোনালোকৰ ঘৰত নাৰিকল আছে নেকি বাৰু মোৰ বাৰী নাৰিকল মোৰ কথা তোক কিয় লাগে আছে নে নাই নহয় ককা আজিকালি আমি বিজনেছ কৰো নহয় তই বিজনেছ কৰ তাতে কি হ'ল তাকে নাৰিকল কেইটামান বিকিব নেকি পইচা দিলে বিকিনটো নকওঁ আমিও পইচা দিম নহয় নাৰিকল দুটামান দিয়ক নাৰিকল এতিয়া বেছিকেইটা নাপাবি নহয় তহঁতি বেপাৰীয়ে লৈয়ে গ'ল তহঁতি আগতে আহিব লাগিছিল হ'ব দিয়ক যিকেইটা আছে সেইকেইটাই দিয়ক আমি বৰ ডাঙৰ বেপাৰী নহয় বল তেতিয়াহ'লে বাৰীলৈকে বলক ঐ নাৰিকল অকল এজোপাতহে লাগি আছে বাকী কেইজোপা পাৰি লৈ গ'ল বেপাৰীয়ে হ'ব বলক সেইকেইটাই হৈ যাব আহি থাক তেতিয়াহ'লে পিছে ককা নাৰিকল দুটাহে আছে দেখোন তাকেহে সেইদিনাখন চাই গৈছিলো 5টামান লাগি আছে আজি আকৌ 2টাহে দেখিছো দেখোন জানো দেই আপোনাৰ বাৰীত চুৰহে সোমালে নেকি চুৰে ভোলাই বক চিনি পোৱা নাই বাপেকে বাহকচোন সিহঁত টিকনি কাটি মই সকাম কৰি দিম পিছে ককাই কিন্তু বাইকখন মজা বনাই আছে আকৌ দেই এইবোৰ গছ মই ডেকা কালতে ৰোৱা আজিলৈকে লগ কৰা নাই দেখিছ সঁচাকে দেই আপুনি এখন বৰ ডাঙৰ বাৰী গঢ়িলে আকৌ সেইকাৰণে কৈছো তহঁতিও এখন বনাই লোৱা নকব বাৰী বুঢ়া কালত পুৰা ভৰিৰ ওপৰত বহি তোলাই বহি খাব পাৰিবি আপুনি এতিয়া ভৰিৰ ওপৰত বহি তোলাই খাই থকাৰ কাৰণে চুৰে নিব পালে নাৰিকল সেইটো কাৰণে হ'ব পাৰে আজিৰ পৰা পুৰা ভৰিৰ ওপৰত বহি তোলাই ৰৈ নাথাকো একদম ইয়াতে চকীদাৰ দি থাকিমহি কোনটো চুৰ আহে চাম নহয় তাৰ নেলু কাটি দুফাল কৰি দিম সেইটোৱে কৰিব আপুনি হ'ব লেকচা বাদ দে গছৰ ওপৰত নাৰিকল পাৰ নহ'লে ৰাতিয়ে হ'ব এতিয়া ইয়াক যে কৈ আছ গছৰ ওপৰত উঠিবলৈ তই নাজান নেকি গছৰ ওপৰত উঠিবলৈ ককাই
ককাই গমেই নাপায় গছত উঠিব নাজানে নহয় অ হয় নেকি হ'ব দে কাইলৈ আহিবি গছত উঠি পেলাই মই শিকাই দিম ককা সঁচাকে শিকাই দিব নেকি মোক অ সঁচাকে শিকাই দিম আহি যাবি ঐ ৰাজু গছত উঠ আকৌ ৰহো উঠিছো গছজোপা বৰ ওখ দেখোন ভয়াবহে লাগিছে উঠ উঠ ভয় নকৰিবি ঐ বগা পাৰিছো দেই তলৰ পৰা আঁতৰ আঁতৰ পেলাই দে ইয়াৰ মূৰতে বৰ ভেবা লাগি ওপৰলৈ চাই আছে গুড শ্বট ঐ ৰাজু ভালকে ধৰি ল আকৌ পৰিবি এতিয়া এই ককা নপৰো পুৰা মজাকে ধৰি লৈছো তেতিয়াহ'লে সোনকালে সেইটো পাৰি দে আৰু তললৈ নামি আহ ঐ ৰাজু নাম নাম হৈ গ'ল তই কলেও নামিম নকলেও নামিম মই তই আগৰ জনমত বাৰু বান্দৰ আছিল নেকি উঠোতো বৰ বান্দৰৰ নিচিনাকে উঠিলি নামতো বৰ বান্দৰৰ অকণ নামিলি এই ককায়ো যে কথাবোৰ কয় মই আগৰ জন্মৰ কথা কেনেকে গম পাম বাৰু সেইটোও হয় বাৰু ঐ বগা নাৰিকল ল আৰু যাওঁ বল 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 ককাই তোলক আপোনাৰ নাৰিকলৰ পইচা 50 টকাকে 100 টকা দিছো হ'ব নে নহ'ব হ'ব দে ঐ ফাপৰে ধৰা এই নাৰিকলটো বটল কি ভেবা লাগি চাই আছ আহৈ বগাই মই আহিলোৱে ই একদম নাৰিকল পাই জেকা ৰৈ থাকিবই নোৱাৰিলে বল এতিয়া আমিও যাওঁ দোকানী দেখোন নাই অন্দৰ সোমাই আহাহে দেখো মাতো বা মজা হিন্দী ক'বলৈ শিকিলিও তই দিছ ইজ মাই টেলেণ্ট বা ইংলিছো ক'ব জানো ক'ত শিকিলি এইবোৰ মই নিজে জানো সৰু পৰা শিকি আহিছো এইবোৰ হ'ব দে তোৰ টেলেণ্টটো লগতে ৰাখ আৰু দোকানীক মাত ঐ দোকানী আহকচোন অকণ বাহিৰলৈ ওলাই তোমালোক আহি গলা এয়া নাৰিকল আনিছো নাৰিকল নানিলা নেকি কেইটা আনিলা এয়া নাৰিকল দুটাহে আনিছো দেই হয় নেকি ভালে কৰিলা দিয়া বেপাৰী এটা নাৰিকলত কেইটকাকে দিব এটা নাৰিকলত কিমান দিম আৰু 50 টকা মানকে দিম হ'ব দিয়ক বেপাৰী তোমালোকে আগতীয়াকে নাৰিকলটো দি লোৱা আকৌ এইটো লওক বগাই তোকটো দি দে ৰবা দে নাৰিকলটো থৈ লৈছো পইচাটো দিছো ঠিক আছে এইটো লোৱা তোমালোকৰ পইচা তেতিয়াহ'লে বেপাৰী আমি গৈ থাকো দেই যোৱা আকৌ আহিবা আহিম বল ৰাজু এইটো পইচা আমি ছাগলী এজনীকে কিনিব লাগিব এই 100 টকা পইচাত তুমি ছাগলী পাবা নেকি দোকানী দাম মিলাব লাগিব আকৌ সেইটো কথা হ'ব দিয়ক তেতিয়াহ'লে আমি এতিয়া গৈ থাকো গৈ থাকা